ক্ৰমাৎ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ এফালে যদি বাৰম্বাৰ বিজেপিত খহনীয়া আনফালে একাংশৰ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান ছাব্বিছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ শক্তিশালী উত্থান কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন বিধায়কসহ বিজেপি ত্যাগী নেতাই গুৱাহাটীৰ ৰাজীৱ ভৱনত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই লোকসভা সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰিলে প্ৰাক্তন বিজেপি বিধায়কৰ লগতে বহুকেইজন নেতাকৰ্মীয়ে এক প্ৰকাৰৰ 2024 নিৰ্বাচনৰ ৰণসংকাৰ যেন বাজি উঠিল ৰাজীৱ ভৱনত নগাঁৱৰ চাৰিবাৰৰ সাংসদ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোহাঁইয়ে বিজেপি দল ত্যাগ কৰাৰ পাছতেই বিজেপি দলত এক প্ৰকাৰৰ জোকাৰণিৰ সৃষ্টি হৈছে তেনেতে আকৌ কটাঘাট টেঙাচেপা দি কংগ্ৰেছ দলত যোগদান কৰিলে প্ৰাক্তন বিধায়ক কাৰ্তিক সেনা সিনহা প্ৰাক্তন সাংসদ কিৰীপ চলিহাৰ পুত্ৰ আৰ কাশিছ চলিহা সদ্য বিজেপি ত্যাগী বাতাস ওৰাং ডক্টৰ অমিত কুমাৰ কলৱাৰ টাইপা নেতা উদ্দীপ্ত ফুকনৰ লগতে জ্যেষ্ঠ অধিবক্তা নৱজ্যোতি কোঁৱৰে এইসমূহ দেখি এতিয়া বিজেপিৰ ভয় সঁচাকৈ 2024 গঠন হ'ব নেকি কংগ্ৰেছৰ চৰকাৰ কিয়নো বিজেপি দল ত্যাগ কৰি এতিয়া কংগ্ৰেছ দললৈ ধাৱমান হৈছে বিজেপিৰ প্ৰাক্তন বিধায়কৰ লগতে বহুকেইজন নেতাকৰ্মী 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত হোৱা খহনীয়াই এক প্ৰত্যাহ্বানৰ ওপৰত থিয় দিছে কংগ্ৰেছ দলে বিজেপি দলটোক ত্যাগ কৰি কিছু শক্তিশালী নেতা কংগ্ৰেছ দলক যোগ কৰিলে আজিও এই মাহৰ 10 তাৰিখে বিজেপি দলটোক ত্যাগ কৰি আজি কংগ্ৰেছ দলক যোগ কৰিছে প্ৰাক্তন বিধায়ক কাৰ্তিক সিনহা ডাঙৰীয়া আৰু তেখেতৰ লগত বহুত কেইজন সতীৰ্থসকল আহিছে লগতে বিজেপি দলৰ ত্যাগ কৰি আজি কিছু জ্যেষ্ঠসকলো আহিছে গোপাল প্ৰধান ডাঙৰীয়া তিনিচুকীয়া জিলাৰ পৰা লগে লগে আজি ঢেকিয়াজুলিৰ পৰা এটা শক্তিশালী আমাৰ মানুহবোৰ আজি ইয়াত আহিছে নেতাসকল আজি ইয়াত আহিছে বাতাস ওৰাং আজি আমাৰ সভাত উপস্থিত আছে আৰু সেইটোৱে প্ৰমাণ যে আজি বিজেপি দলৰ ভিতৰতো এখন চৰ্চা হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই বিজেপি দলটোক নিজৰ নিজি কোম্পানীৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই বিজেপি দলৰ আদৰ্শখিনিক আজি ব্ৰহ্মপুত্ৰ নদীত পেলাই আজি তেওঁলোকে এটা প্ৰাইভেট লিমিটেড কোম্পানী যোগেদি মাত্ৰ নিজৰ পৰিবাৰ আৰু নিজৰ কিছু ঘনিষ্ঠসকলৰ পৰিবাৰক মাটি ধন দি আৰু আঁচনি সুবিধা দি তেওঁলোকক সহায় কৰি আছে সেইকাৰণে আজি আমাক বহুত কেইজন মানুহে যোগ কৰিলে আৰু নৱপ্ৰজন্ম মাজৰ পৰা কিছু ব্যক্তিসকল আহিছে যিসকল ইমান দিনৰ পৰা সমাজ সেৱাৰ লগত জড়িত কিন্তু যেতিয়া নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছে তেতিয়া কংগ্ৰেছ দলৰ ভিতৰত এটা উপযুক্ত মঞ্চ তেওঁলোকে দেখা পাইছে তো এইটোৱে আজি অসমৰ বাস্তৱিক পৰিস্থিতি যে মাত্ৰ অসমৰ জনসাধাৰণ ভিতৰত নহয় বিজেপি দলৰ ভিতৰতো বহুত কেইটা কৰ্মী বহুত কেইজন নেতা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মোহভংগ হৈছে বিজেপি আদৰ্শ আজি তেওঁলোকে নিজৰ দলৰ ভিতৰত দেখা পোৱা নাই আৰু সেইকাৰণে এই ধৰণৰ ভুৱা বিজেপি ভিতৰত তেওঁলোকে থাকিবলৈ বিচৰা নাই আৰু দলটোক আজি মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ বাবে ত্যাগ কৰি আছে আৰু সমগ্ৰ অসমৰ ভিতৰত আজি এয়া হ'ল বৰ্তমানৰ পৰিস্থিতি আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তিত শংকিত আৰু তেওঁলোকৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ যে কেনেদৰে আগন্তুক দিনত অসমৰ ৰাইজক নিজৰ ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰে ভোট চুৰিৰ যোগেদি সেইকাৰণে আমাক যথেষ্ট সতৰ্ক হ'ব লাগিব অসমৰ মানুহৰ যে মতামত আগন্তুক দিনত নিজৰ ভোটৰ যোগেদি যে প্ৰকাশ কৰিব পাৰে তাৰ বাবে আমি ভোট চুৰিটো বন্ধ কৰিব লাগিব আৰু সজাগ হ'ব লাগিব আজি আমাক বহুত কেইটা মানুহ আমাক যোগদান কৰিলে আৰু পৰৱৰ্তী দিনতো আপোনালোকে আমাৰ যোগদান কাৰ্যসূচী দেখা পাব আনহাতে দলত যোগদান কৰিয়েই দিছপুৰবাসীয়ে ভোগ কৰি থকা দুৰ্যোগ যেনে কৃত্ৰিম বানৰ সমস্যা খিলঞ্জীয়াৰ মাটিৰ পট্টা প্ৰদান
চৰকাৰৰ গছ কটাৰ অভিযানৰ বিৰুদ্ধে মাত মতা লগতে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ কথা উল্লেখ কৰি গৌৰৱ গগৈৰ নেতৃত্বত 2024 হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰী অত্যাচাৰী আৰু স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলোৱাৰ কথা উল্লেখ কৰে প্ৰাক্তন সাংসদ কিৰীপ চলিহাৰ পুত্ৰ আৰকাশিছ চলিহাই। চাওক, এতিয়া আমি কংগ্ৰেছৰ লগত জড়িত, মই ৰিজাইন দিয়া এবছৰ হ'ল আৰু আমি বিহাইণ্ড দ্য চিনছ গৌৰৱদাৰ নেতৃত্বত যোৱা এক বছৰৰ পৰা আমি কংগ্ৰেছৰ কাৰণে কাম কৰি আছিলোঁ আৰু আমি কংগ্ৰেছ কৰ্মী হৈ পেলাই আমি অসমবাসী ৰাইজৰ উন্নতিৰ কাৰণে আমি কাম কৰি গৈয়ে থাকিম। টিকেট, ইলেকশ্যন এইবোৰ বিষয়ে আমি একো চিন্তাধাৰা কৰা নাই। দলে যি ডিচিশ্যন ল'ব উই উইল ষ্টেণ্ড বাই দেট। এণ্ড আমি বিচাৰোঁ যে 2026 এই অতি ভ্ৰষ্ট, অত্যাচাৰী, স্বেচ্ছাচাৰী, দুৰ্নীতিত লিপ্ত, অতি ভ্ৰষ্ট হিমন্ত বিশ্ব শৰ্মাৰ এই বিজেপি চৰকাৰখনক 2026 গৌৰৱ গগৈৰ নেতৃত্বত পৰাজয় কৰিব আৰু এইটো আমাৰ দৃঢ় বিশ্বাস আৰু এইটো হ'বলৈ গৈ আছে। গৌৰৱ গগৈ 2026 মুখ্যমন্ত্ৰী হ'বই আৰু সেইটো কোনো ৰখিব নোৱাৰে। কৃত্ৰিম বানপানী, খিলঞ্জীয় মানুহক মাটি পট্টা দিয়া, জুবিনদাৰ অনুৰাগী হিচাপে তেওঁৰ আদৰ্শ মানা আমি গছ কাটা যে অভিযানটো চলাইছে চৰকাৰে, এই অভিযানটো মানে কোনো পধ্যে আমি হ'বলৈ নিদিয়া আৰু খোৱা পানী যোগাৰ কৰা, আমি দিছপুৰবাসী ৰাইজৰ এই বিষয়খিনিয়ে উল্লেখ কৰিব খুজিছোঁ। মুঠতে বিজেপি দলৰ আদৰ্শক ব্ৰহ্মপুত্ৰ নৈত বিসৰ্জন দি কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থৰ লগতে পৰিয়ালৰ স্বাৰ্থৰ বাবে কৰা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যৰ বাবেই যে একাংশই বিজেপি দল ত্যাগ কৰিবলৈ ধৰিছে, সেই কথা এতিয়া এনেবোৰ কাৰ্যতেই প্ৰমাণিত হৈছে।